অশেষ ধন্যবাদ জনাইছোঁ। 2021 চনত আমাৰ বহুত বছৰৰ পৰা যি নিজৰ ষ্টেটাছ হেৰাই পেলোৱা ৰায়মানা নেশ্যনেল পাৰ্কটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 জুনত ঘোষণা কৰিছিলে। আজি ৰায়মানা নেশ্যনেল পাৰ্ক আমাৰ বহুত ভাল হৈ উঠিছে। ইয়াত পৰ্যটক অহা আৰম্ভ হৈছে। বহুত ভাল এটা পৰিৱেশ। পুনৰ আজি 391 কিলোমিটাৰ বৰ্গ কিলোমিটাৰৰ চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান আজি ঘোষণা কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ। এই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাটো আমাৰ যিটো পৰ্যাবৰণ, আমাৰ যিটো এনভাইৰনমেণ্ট সেইটো বেলেঞ্চ কৰাৰ লগতে আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং ইয়াত বহুতখিনি যিটো আছে নেচাৰটো বেলেঞ্চ কৰাত বহুতখিনি কণ্ট্ৰিবিউট কৰিব। আৰু এই অঞ্চলত যিখিনি ফৰেষ্ট এইটো ৰেষ্ট'ৰ কৰাৰ কাৰণে এইটো ডাঙৰ এটা পদক্ষেপ হৈছে। BTR অঞ্চলত 34% আমাৰ ফৰেষ্ট আছে, কিন্তু সেই ফৰেষ্টটো আগতে বিভিন্ন কাৰণত লাহে লাহে এইটো ধ্বংস হৈছিলে। এইটো পুনৰ ঘূৰাই অনাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আৰু আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাই আমাৰ BTR অঞ্চলৰ কাৰণে বহুত ডাঙৰ এটা আশাৰ ৰেঙনি আৰু আমাক উৎফুল্লিত কৰিছে যে অনাগত দিনত BTR অঞ্চলৰ যিটো আমাৰ বায়'ডাইভাৰ্চিটি সেইটো আমি ৰেষ্ট'ৰ কৰিব পাৰিম, সেইটো মই আশা কৰিছোঁ।